Hello everyone, good morning. কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। আকৌ এটা নতুন ব্লগলৈ মোৰ চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভাবিলোঁ ৰাতিপুৱাৰ পৰা ব্লগটো আৰম্ভ কৰোঁ। সেই গা চা ধুলোঁ, ঘৰ চৰ সাৰি ল'লোঁ। এতিয়া চাহ বনাওঁগৈ। বলকচোন মোৰ লগত চাহ বনাওঁগৈ। এয়া আমাৰ চাহ খাই লওঁ তেনেহ'লে। চাহ তাহ খাই আজৰি হ'লোঁ। অলপমান কাপোৰ মেলিব আছে, তো এয়া মেলোঁ কাপোৰ। তেতিয়া আৰু ভিডিঅ' কৰা নহ'লে। কাপোৰখিনি মেলাৰ পিছত ভাত আঞ্জা বনালোঁ। ইফালে এতিয়া উদয়নি শুই গ'ল। ভাবিলোঁ ভাতকেইটাই খাই লওঁ, তেনেহ'লে মই ভাত খাই লওঁ। ভাত খাই লগ পাই আছোঁ। এয়া আমাৰ উদয়নি এয়া এতিয়া ভাত খাওঁ। ভাত বাঢ়ি ল'লোঁ। এয়া মাছ ফ্ৰাই কৰিছোঁ, বইল দালি, তাতে অমিতা আৰু চিকেন ড্ৰাই ফ্ৰাই কৰিছোঁ। তেনেহ'লে ভাত খাই লওঁ। ভাত পানী খাই আজৰি হৈ বাচন চাচন ধুই ল'লোঁ। এতিয়া আৰু একো কাম নাই, সেইবাবে ভাবিলোঁ চাদৰ এখন গুঠিব লগা কাম আছে, চাদৰখন গুঠি লওঁ। যিহেতু উদয়ন শুই আছে, উদয়ন শুই থাকোঁতে চাদৰখন গুঠি শেষ কৰি দিওঁ বুলি ভাবিছোঁ। এইখন চাদৰ গুঠিব লগা আছে, গুঠিছোঁ আধা আৰু অলপ অলপ গুঠিব লগা আছে। এনেকুৱাকৈ মই চাদৰখিনি গোটেইখিনি গুঠি লওঁ। তেনেহ'লে চাদৰ গুঠা হোৱাৰ পিছত লগ পাই আছোঁ। আমাৰ উদয়নি উঠি গ'ল শুই। মোৰো চাদৰ গুঠা হৈ গ'ল। এয়া চাওকচোন চাদৰটো কেনেকুৱা লাগিছে, কমেণ্ট কৰি জনাব। এয়া মোৰ ঘৰৰ ফুলবোৰ, কাৰ কাৰ ফুল ভাল লাগে। এয়া গধূলি হ'ল আৰু কাপোৰ জাপি লওঁ। এভৰিৱান, তেতিয়া আৰু ভিডিঅ' কৰাই নহ'ল। অলপমান ওলাই গ'লোঁ মানে ব্লাউজ দুখন চিলাবলৈ দিছিলোঁ, তাকে ল'ব গ'লোঁ। আহি আৰু ভিডিঅ' কৰাই নহ'ল। আহিয়ে চাহ তাহ বনাই খাই উঠি ভাততে লাগিলোঁ। এইকেইটা চাবচোন ব্লাউজকেইটা কেনেকুৱা লাগিছে জনাব দেই কমেণ্টত। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাই আছোঁ। তেতিয়ালৈ বাই বাই।